Hello everyone, welcome back to my channel. আৰু আজি মই আপোনাক এটা এনে short video trip টাইপৰ দেখাম ক'ত গৈছো কি কৰিছো দেখাই থাকিম আৰু এয়া গাড়ী ষ্টাৰ্ট দি আছে আমি যাম লাকুৱালৈ বুলি মানে সৃষ্টিহঁতৰ আনাই খাইছিলে তো এনাইকক থবলৈ বুলি যাম মা নেযায় মই যাম মামা যাম মামি যাব আৰু হি এনাইক থবলৈ যাম সো কি কৰি দেখাই থাকিম গাড়ী ষ্টাৰ্ট দি আছিলে গাড়ী ষ্টাৰ্ট দিছে অলপ পিছত আমি যাম তো কি কৰি দেখাই থাকিম এয়া গাড়ী ৰেডি পানী চানি দি মেলি ৰেডি থৈছো বাহিৰত পুৰা ৰ'দ দিছে এই ভৰ দুপৰীয়াখন যাবলৈ ওলাইছো আৰু আমি টিকলি দেতাকে মানে গাছা ধুবলৈ লৈছে সো গাছা ধুই মেলি ভাতটো খাই মেলি যাম আৰু আমি ইয়াৰে এগৰাকী হৈছে মোৰ এনাই আৰু আনগৰাকী হৈছে সৃষ্টি এনাই দুগৰাকী কথা পতাত বিজি আৰু এয়া সৃষ্টিয়ে কাপোৰ ভৰাই আছে এদিনৰ কাৰণে হ'লেও তাই কিবা নিজৰ একদম খেলা বস্তু কিবা এইবিলাক ভৰাইছে নিচাই অলপ হেল্প কৰি দিছে এইজনী আহিছে দুগৰাকীয়ে যাব সময়ত এটা সেৱা কৰিছে আৰু দুগৰাকী বিয়নী আৰু এয়া আমি যাবলৈ ৰেডি মামীয়ে বৰ দেৰি কৰি আছে সো তাই গালি পাৰি আছে মানে এয়া ৰাস্তাৰ পৰা দেখাইছো গৈ আছো অলৰেডি এইডোখৰ গড়গাঁৱৰ ওচৰতে হয় চাবচোন হা এই যে ৰেলিংখিনি আছে বহুত দূৰলৈকে আছে মানে চাই এটা টাইমত আমি যেতিয়া মানে ক্লাছ 9-10ত আছিলোঁ যেতিয়া আমাক আনিছিলে গেলেকী চাইডে তেতিয়া প্ৰজেক্ট কৰিবলৈ তেতিয়াতো পুৰা পদুম ফুলি আছিলে এতিয়া নাই হেলুৱৈ হ'ল চাফাও ইমান কৰা নাই কিন্তু চাফা কৰি থ'লে কিন্তু বহুত ধুনীয়া টুৰিষ্টৰ কাৰণে বহুত ধুনীয়া হ'ব চাবলগীয়া বহুত দীঘল হয় চ' আপোনালোকক দেখাম বুলি ভাবিলোঁ এইডোখৰ একজেক্টলি বালিঘাট বুলি কয় মেবি দেই মই ইমান ভালকৈ নাজানিছোঁ কৈছোঁ আৰু ভুল হ'লে শুদ্ধ কৰি দিব গৈ আছোঁ কথা পাতি গান শুনি ভিডিঅ' কৰি এতিয়া দেখুৱাম এইখন বৰদুৱাৰ বুলি কয় তাৰ ফালেদিয়ে কাৰেংঘৰ যায় আৰু এইখন গেট হৈছে গড়গাঁও কলেজৰ শিৱসাগৰ গড়গাঁও কলেজৰ আৰু অলপ ৰখালে টিকলি গেমত বিজি ময়ো অলপ হেল্প কৰি দিছোঁ পাৰোনি গেমটো নেখেলোৱে বাৰু তেওঁ আৰু তাইৰ লগতে ময়ো এই বহি আমনি লাগিছে চ' গেমকে অকণমান খেলি দিছোঁ চুলিৰ অৱস্থা একদম বেয়া বতাহ লাগি মই এয়া বহি আছোঁ আৰু এনাই আগত বহি আছে আৰু মামাহঁত গৈছে মাংস কিনিবলৈ চিকেন আৰু দেখাই আছোঁ এতিয়া আমি খাম আইদেউৱে খাই আছে গেম খেলি ময়ো খাম আৰু এতিয়া ভাবিলোঁ আপোনালোকক অলপমান চাহ বাগান দেখাওঁ এয়া চাহ বাগিচা চাইডে আছে অলপ আগলৈ আছে আৰু মন কৰিলে দেখিব গ্ৰীনেৰীটো মই ভাল পাওঁ বুলি আপোনালোকে হয়তো জানেই চ' মোৰ ভিডিঅ'ত গ্ৰীনেৰীটো দেখিবই আৰু লাহেকৈ আমি পালোহি চ' ফাইনেলি আমি আহি পালোহি এইটো ঘৰ চ' চাহ তাহ খাম আৰু এই ফুলটো যে মোৰ বহুত মানে আগৰ স্কুলৰ দিনৰ ফুল হয় মনত পৰি যায় আজি আকৌ ইয়াত দেখিছে ভাল লাগি গৈছে কি কয় নাজানো দেই মই নামটো
হাই ফ্ৰেণ্ডছ, চাহ খাই আহিলোঁ। আহি মেলি জলপেটি চাহ খালোঁ। তাৰপিছত এতিয়া আন্ধাৰটো হোৱা নাই বাৰু, পোহৰে হৈ আছে। অলপ দেৰি ৰেষ্ট কৰিম, তাৰপিছত ভাত চাত খাম আৰু। আহি মেলি ইমান ভাগৰ লগা নাই বাৰু, ঠিকে আছে, ইমান বেছি দূৰো নহয়। আৰু মই ৰেষ্ট কৰি থাকোঁতে আহি গ'ল এয়া এগৰাকী মোৰ ফ্ৰেণ্ড ফুচি। মাহীহঁতক বিয়া দিয়া হ'ল কাৰণে মাহীহঁত নাই, ছয়নাইক থ'বলৈ আহিলোঁ। কোনো নাই যেতিয়া তাই আৰু য'তে ত'তে ঘূৰি ফুৰে মানে। আৰু ইয়াৰ ৰাতিৰ খানা। আৰু সোনকালে শুই থাকিলেও ভাগৰো অলপ লাগিছিলে। আৰু এয়া মৰ্ণিং টাইমত 6:30 আমি উঠি ৰেডি যাবৰ বাবে ঘৰলৈ। এতিয়া মৰ্ণিং 6:30 হৈ গৈছে আৰু আমি এতিয়াই যাবলৈ ওলাইছোঁ। টিকলি ৰেডি হৈ আছে, ময়ো ৰেডি, মানে এনেকৈ আৰু যামগৈ আৰু সোনকালে। এয়া আমাৰ টিকিলিৰ মৰ্ণিং দৃশ্য। যেনেকৈ তেনেকৈ উঠি যাওঁ, পূৰা টুপি চুপি পিন্ধি ৰেডি একদম, ঠাণ্ডা লাগিছে বোলে। শুই উঠিলে, উঠি মেলি কিন্তু ক্ৰীম ঘঁহিছে আকৌ দেই, গা চা নোধোৱাকৈ ক্ৰীম ঘঁহিছে। এয়া পেংগুইনজনী গতে শুই আছে। এয়া মৰ্ণিং ভিউ দিছোঁ একদম ৰাতিপুৱাৰ। ৰ'দ ওলাইছে আৰু লাহেকৈ, কিন্তু ঠাণ্ডাটো পৰিছে, বহুত ঠাণ্ডা পৰিছে। আৰু এতিয়া আমি যামগৈ আৰু। চ' ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় জনাব। টিল দেন বাই বাই।